নমস্কাৰ জনাইছোঁ সকলোকে। আজি এটি বিশেষ বস্তু দেখাম বুলি আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো লৈ আহিলোঁ আৰু বস্তুটো দেখাই আছোঁ। আৰু মই ইয়াত দেখিছেই গা মূৰ ধুই আহিছোঁ, চুলিখিনি ধুলোঁ, সেইকাৰণে এনেদৰে কাপোৰখন অলপ সময় মেৰিয়াই থৈছোঁ। আৰু মই এনেদৰে কাপোৰখন কিয় মেৰিয়াই থৈছোঁ তাক জনাইছোঁ। আচলতে আমি যদি এনেদৰে কাপোৰ এখন মেৰিয়াই থওঁ অলপ দেৰি চুলিখিনি ধোৱাৰ পাছত, তেতিয়া পানীখিনি অতি সহজতে শুহি লয়। আৰু এনেদৰে শুহি লোৱাৰ পাছত পানীখিনি আমাৰ শুকাই যায় চুলিখিনি, আৰু চুলিখিনি তেতিয়া আগবোৰো নাফাটে আৰু ভাল লাগে, ফণিয়াবলৈ ভাল হয় সোনকালে শুকাই যোৱাৰ ফলত। সেইকাৰণে মই এনেদৰে কাপোৰ এখন মেৰিয়াই থওঁ। আপোনালোকেও ট্ৰাই কৰিবচোন। কাপোৰ এখন মেৰিয়াই অলপ সময় থৈ দিয়াৰ পাছত খুলি দিয়াৰ লগে লগে চুলিখিনি শুকোৱা নিচিনা লাগি যায়। আৰু বস্তুটো দেখুৱাই আছোঁ, চাই লওক কি বস্তু দেখাইছোঁ। বস্তুটো হ'ল এইজোপা ফুলগছ। এই ফুলগছজোপা দেখিছে, একদম তলৰ পৰা ওপৰলৈকে ফুলিবলৈ বাকী নাই, একেবাৰে কলি দেখিছেনে কিমান আগলৈকে ফুলিছে আৰু একদম গুৰিৰ পৰা ফুলিছে। এই গছজোপা দেখিলে মোৰ কিন্তু বৰ ভাল লাগে। এই ফুলগছজোপা মোক কোনে দিছিলে জানেনে? আমাৰ বৌৰ মায়ে দিছিলে। মাটিয়া খানাৰ হয়। সেই বৌৰ মাৰ পৰা মই বৌহঁতৰ ঘৰলৈ যেতিয়া গৈছিলোঁ, সেই বৌহঁতৰ ঘৰত এই ফুলজোপা বৰ সুন্দৰকৈ ফুলি আছিলে। তেতিয়া সেই মায়ে মোক এই গছজোপা দি পঠাইছিলে। আৰু গছজোপা মই দেখাইছোঁ আপোনালোকক কেনেদৰে তলৰ পৰা এই গুৰিৰ পৰা ফুলি আছে আহিছে। আৰু ফুলিবলৈ আৰু বাকী আছেই। এইবোৰ কলি দেখিছেনে? অসংখ্য কলি ফুলৰ মাজত এই কলিবোৰ দেখিছে। আৰু ফুলিবলৈ বহুত বাকী আছে। এতিয়া মই অকণমান দেখুৱাইছোঁ আৰু যিমানখিনি ফুলিছে, আৰু ফুলি শেষ হোৱা নাই, এইখিনি নাই, কমেও বহুত দিনেই লাগে শেষ হ'বলৈ। আৰু এনেদৰে থোপা থুপিকৈ ফুলি থকা ফুলখিনি দেখিলে বাৰু কাৰ মন বেয়া নালাগে, সকলোৰে ভাল লাগে নিশ্চয়। এইজনী ইমান থোপা থোপাকৈ ফুলি আছে। এনেদৰে মই বহুত জেগাত পুলি ৰুই দিছোঁ, আৰু সকলোতে একেবাৰে সৰু এজোপাও ৰুই দিছোঁ, সেই তালৈকেও ফুলিছে। আৰু এনেদৰে ফুলি থাকিলেতো ফুলবোৰ সকলোৰে ভালেই লাগে। তেন্তে আৰু দেখাই আছোঁ বাৰু। চাই লওকচোন আপোনালোকে নিজেই, দেখিছে। আৰু তেনেকুৱা সৰু সৰু পুলিবিলাকো মই দেখাই আছোঁ। মই যে কৈছোঁ এই হালধীয়া ফুলপাহ য'তেই পুলি ওলায় ত'তেই ফুলে, এই গছজোপাৰ মাজত এটি পুলি ওলাইছিলে, সেই গছজোপাও ফুলিবলৈ নেৰিছে। আপোনালোকে নিজে চাওক, একদম তলৰ পৰা ফুলিছেনে ইয়ালৈকে। গছজোপা ইমানেই ডাঙৰ কিন্তু ফুলিবলৈ নেৰিছে। এজোপা ইয়াত ৰুই দিছিলোঁ, এইজোপাও দেখিছে তলৰ পৰা কেনেদৰে ফুলি আহিছে। আন এজোপাও দেখাইছোঁ। সময়ৰ অভাৱত ফুলখিনি যতন ল'বলৈ একেবাৰে পৰা নাই, অৱস্থা বেয়া হৈ গৈছেগৈ। এজোপা চাওক, এইজোপা তেনেই সৰু আছিলে পুলিটো, কিন্তু ৰুই দিয়াৰ ফলত কেনেদৰে ফুলিছে চাওকচোন। বেছিদিন হোৱাই নাছিলে, তথাপিতো ইমান সুন্দৰকৈ ফুলিবলৈ ধৰিছে। একদম তলৰ পৰা ফুলিছে। এজোপা যথেষ্ট তলৰ পৰা ফুলিছে, তলতে ফুলিছে। বন্ধু বান্ধৱী বাকী ফুলগছবিলাকো অকণমান দেখুৱাই দিছোঁ। এয়াৰ আছিলে এজোপাৰ পৰা মই বহুজোপা ৰুই পিনি বহুত বেছি কৰি দিলোঁ। আৰু এনেদৰে টাবত ৰুই দিয়াত ইজোপাৰ পিছত ইজোপা ডাঙৰ হৈ গৈছে, দেখিবলৈ ভাল লগা হৈ গৈছে। আৰু মোৰ সৰু ফুলনিখন অকণমান দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে আপোনালোকে অলপ জনাবনো কি সময়ৰ অভাৱত মই যতনো ল'ব পৰা নাই আচলতে। তথাপিতো যিমানকণ পাৰোঁ তাৰ মাজতে, কামৰ মাজতে, ব্যস্ততাৰ মাজতে এনেদৰে অকণমান দুজোপামান ৰুই আৰু সযতনেৰে ৰাখিছোঁ। আচলতে ফুলবোৰ দেখিলে মানুহৰ মনবোৰ ভাল লাগে। সেই গতিকে ফুলবোৰ এনেদৰে ৰুই মাজে মাজে আনন্দ উপভোগ কৰি থাকোঁ। সেয়াই আৰু
কেনেকুৱা লাগিছে এই গছজোপা সঁচাকৈ আপোনালোকৰ ভাল লাগিছেনে বাৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাবচোন মোৰ হ'লে বিৰাট ভাল লাগিছে সেই গতিকে আপোনালোককো দেখাওঁ বুলি সৰু এটা ভিডিঅ' কৰিবলৈ আৰম্ভ কৰি দিলোঁ যদি ভাল লাগিছে তেন্তে মোক ছাবস্ক্ৰাইব কৰি দিব বেয়া নাপায় যদি আৰু এই গছজোপা দেখিছে আমাৰ এয়া কণমানিজনীয়ে আমাৰ আইলেণ্ড দিনে ফুল চিঙাত চুৰ কৰিছে দেই ফুল চুৰ কৰিছে কি কৰিবা তুমি ফুল চিঙি কি কৰিবা অঁ দোকান বনাবা ফুলৰ দোকান বা এই ধৰণে ফুল ছিঙিছে তাই আৰু এজোপা বহুতেই ডাঙৰ হৈ গৈছিলে কিন্তু গৰুৱে আমাৰ ঘৰত গৰু সোমাই খাই একেবাৰে টকলা কৰি দিলে আৰু দেখিছে ফুলগছজোপা ময়ো যতন ল'ব নোৱাৰা হ'ল ৰ'ব দেই মোক কাঁইট এটা লাগিলে তেন্তে আজিৰ ফুলৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বেছি দীঘল নকৰোঁ ইমানতে টাটা বাই বাই এইবিলাক চব গৰু এদিন সোমাই আমাৰ ফুলবোৰ চব খাই দিলে ৰাস্তাত বহুত গৰু ঘূৰি ফুৰে সেইকাৰণে আমাৰ মাজে মাজে গৰু সোমাই এনেদৰে ফুলবোৰ খাই দিয়াত টকলা হৈ যায় আৰু ফুলিবলৈ অলপ দিগদাৰ হৈ যায় সিহঁতৰ পাতবোৰ আগবোৰ খাই দিলে এই দেখিছে আৰু বাই বাই তেন্তে বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই যদি ফুলৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব যিসকলে নতুনকৈ চাইছে ভিডিঅ'টো তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আৰু আজিলৈ ইমানতে সামৰিছোঁ বাই বাই